এই ভিডিওটো সেইবিলাক ষ্টুডেণ্টৰ কাৰণে যিবিলাকে কোনো কোচিং লোৱা নাই বা কোচিং লৈছে যদিও বহুতো বেকলগ লাগি আছে এণ্ড ষ্টিল JEE Mains ক্লিয়াৰ কৰিব বিচাৰে। হেল্ল' এভৰিৱান, মোৰ নাম অভিজিত দাস, মই বৰ্তমান IIT Delhiৰ পৰা B.Tech কৰি আছোঁ। মই মেইনলি মেথছৰ থিয়ৰী কথা ক'ম। ক'ৰ পৰা বা কেনেকৈ JEE Mainsৰ বাবে মেথছৰ থিয়ৰীখিনি ভালদৰে কভাৰ কৰিব পাৰিবা। চ' তাৰ বাবে কেইটামান ইউটিউব চেনেল ছাজেষ্ট কৰিছোঁ। প্ৰথমটো চেনেল হৈছে মোহিত ত্যাগী। এই চেনেলটোত ক্লাছ 11 এণ্ড 12ৰ প্ৰতিটো চেপ্টাৰৰ প্লেলিষ্ট বনোৱা আছে। ভিডিঅ'কেইটা অলপ পুৰণা হয়, বাট থিয়ৰীখিনি বহুত ভালদৰে বুজোৱা হৈছে। কিন্তু এই চেনেলটো ক্লাছ 12ত পঢ়ি থকা ষ্টুডেণ্ট নাইবা ড্ৰপাৰ ষ্টুডেণ্টৰ কাৰণে বেছি ভাল হ'ব, কাৰণ ইয়াক কিছুমান মিক্স কনচেপ্টও পঢ়োৱা হৈছে। ক্লাছ 11ত অহা ষ্টুডেণ্টবিলাকৰ কাৰণে সাধাৰণ প্ৰব্লেম হ'ব পাৰে। ছেকেণ্ড চেনেলটো হৈছে JEE Nexus। ইয়াত থিয়ৰীৰ কাৰণে অৰবিন্দ কালিয়া ছাৰৰ বহুত ধুনীয়া ওৱান শ্বট ভিডিঅ' আছে। এই চেনেলটো সেইবিলাক ষ্টুডেণ্টৰ কাৰণে ভাল হ'ব যিবিলাকে কেৱল JEE Mainsৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে। থাৰ্ড চেনেলটো হৈছে JEE ৱালা। এই চেনেলত JEE মেথছৰ বাবে বহুতকেইটা প্লেলিষ্ট বনোৱা হৈছে। লগতে ইয়াত ছেম চেপ্টাৰ এটা বহুত কেইজন টিচাৰে পঢ়াই থৈছে। চ' একেটা চেপ্টাৰ বহুত কেইজন টিচাৰৰ পৰা পঢ়িব পাৰিবা। থিয়ৰীৰ কাৰণে এখন ভাল কিতাপো পঢ়িব পাৰা। ফৰ এক্সাম্পল চেনগেজ ফৰ JEE Mains। কিতাপৰ পৰা নিজে বুজি পাবলৈ বহুত সময় লাগে। থিয়ৰী পাৰ্টটো হৈ গ'ল, এতিয়া কুৱেশ্যন টাইপটো চালে হ'ব। কুৱেশ্যন টাইপটো চাৰ বাবে কেইটামান ইউটিউব চেনেলৰ কথা ক'ম, যিকেইটাই তোমালোকৰ JEE প্ৰিপাৰেশ্যন বহুত আপলিফ্ট কৰিব। তো প্ৰথম চেনেলটো হৈছে মেথামেটিকেলি ইনক্লাইন, য'ত প্ৰতিটো চেপ্টাৰৰ ছেপাৰেটলি প্লেলিষ্ট বনোৱাই আছে, য'ত JEE Mains আৰু JEE Advancedৰ কাৰণে প্ৰতিটো চেপ্টাৰৰ ছেপাৰেটলি কুৱেশ্যন ছল্ভ হৈ আছে, আৰু তাত প্ৰতিটো JEE Mainsৰটো প্ৰতিটো চিফ্টৰে কুৱেশ্যন তাত ছল্ভ হৈ আছে। লগতে মেমে লাষ্ট ইয়েৰৰ আইজাৰ এপ্টিটিউড টেষ্টৰ কুৱেশ্যনবিলাকো ইয়াত এড অন কৰিছে। তো 2 নম্বৰ চেনেলটোৰ কথা ক'বলৈ যোৱাৰ আগত মই কওঁ যে এই চেনেলটো মোৰো পাৰ্চনেলি ফেভৰেট চেনেল। তো চেনেলটো হৈছে ফেক্টৰিয়েল একাডেমি, য'ত প্ৰতিটো চেপ্টাৰৰ বাবে প্লেলিষ্ট বনোৱাই আছে। এই চেনেলটোতো মেইনলি JEE Mains আৰু JEE Advancedৰ কুৱেশ্যনে ডিছকাছ আছে, যদিও ইয়াত কিছুমান এনে ধৰণৰ কনচেপ্টটো ডিছকাছ আছে যিবিলাকৰ প্ৰবেবিলিটি JEE Advancedৰ বাবে বহুত বেছি। তো 3 নম্বৰ চেনেলটো ডিছক্ল'জ কৰাৰ আগতে ক'বলৈ যাওঁ যে 3 নম্বৰ চেনেলটো হাইলি ৰিলেভেণ্ট ফৰ JEE Advanced। তো যিবিলাকে JEE Advancedৰ বাবে চিৰিয়াছলি প্ৰিপাৰেশ্যন কৰি আছে, তো তেওঁলোকে ইয়াত প্ৰতিটো প্লেলিষ্টে চাব পাৰে। বা যিবিলাকে JEE Mainsৰ কাৰণে পঢ়ি আছে, তো তেওঁলোকে এই চেনেলটোৰ মিছন JEE বোলা প্লেলিষ্টটো ভালদৰে ফ'ল' কৰিব পাৰে, কাৰণ ইয়াত প্ৰতিটো চেপ্টাৰৰ PYQ বিলাক ডিছকাছ আছে 2003 চনৰ পৰা। লগতে তাৰ থিয়ৰী ইয়াত ডিছকাছ আছে। লগতে যিবিলাকে পাৰমুটেশ্যন আৰু কম্বিনেশ্যন ভালকৈ কৰিব খুজিছে JEE Mains হওক বা JEE Advanced হওক, তাৰ কাৰণে মই ৰিকমেণ্ড কৰিম এই চেনেলটোৰ পাৰমুটেশ্যন আৰু কম্বিনেশ্যন। এইটো মোৰো পাৰ্চনেলি ফেভৰেট। ইয়াৰ পৰা ময়ো পঢ়িছিলোঁ আৰু পঢ়ি বহুত ভাল লাগিছিল। আকৌ কুৱেশ্যন প্ৰেক্টিছৰ কাৰণে তোমালোকে কোচিং মডিউল বা স্পেচিফিক পাব্লিকেশ্যনৰ কিতাপো ফ'ল' কৰিব পাৰা। এই ভিডিঅ'টোত আমি JEE Mainsৰ কাৰণে মেথছ কেনেকৈ পঢ়িব লাগে সেয়া ক'লোঁ, বা JEE Advancedৰ কাৰণে এইখিনি এনাফ নহয়, তাৰ কাৰণে বেলেগ ভিডিঅ' বনাম। লগতে কেমিষ্ট্ৰি এণ্ড ফিজিক্সৰ কাৰণে চিমিলাৰ ভিডিঅ' আহি আছে। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব।